আমি আমাৰ ঘৰখনক ধুনীয়া কৰি ৰাখিবলৈ কত কি নকৰোঁ। কেতিয়াবা কোনোবা ঠাইত উজ্জ্বল দেখাবলৈ যদি লাইট লগাওঁ, তেনেহ'লে কেতিয়াবা আকৌ উইণ্ডোজ চাৰ্ম, ড্ৰিম কেটচাৰ, বিভিন্ন ধৰণৰ আচবাব, বিভিন্ন ধৰণৰ চিত্ৰ, পুৰণি ফটো ইত্যাদি। ঠিক তেনে বহু লোকে বিভিন্ন ধৰণৰ ফটো লগোৱা দেখা যায়। কিন্তু আপুনি জানেনে, বাস্তুশাস্ত্ৰমতে প্ৰত্যেকটো ফটোৰ অৰ্থ বেলেগ বেলেগ হয়। আমাৰ ঘৰখন আকৰ্ষণীয় আৰু ধুনীয়া দেখাবলৈ আমি ঘৰলৈ বহুতো সজ্জা সামগ্ৰী লৈ আহোঁ, যেনে ফুল, প্ৰতিমূৰ্তি আৰু ছবিৰ দৰে। বিশেষকৈ আমি আমাৰ ঘৰত দেৱাল সজাই তোলা ছবিবোৰ বাস্তুশাস্ত্ৰৰ মতে আমাৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পেলাব পাৰে। আজি জানো আহক কেনেধৰণৰ ফটোৱে সলনি কৰিব আপোনাৰ ভাগ্য। কুবেৰৰ ফটো। কুবেৰৰ ফটো আপোনাৰ ঘৰলৈ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱেই সৃষ্টি কৰিব পাৰে। যদি কুবেৰৰ ফটো উত্তৰ দিশত ৰাখোঁ, সেয়া আমাৰ জীৱনৰ বাবে অতি ভাগ্যশালী বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও সূৰ্যৰ ফটোখন পূব দিশত ৰখাটো ভাল বুলি বিবেচিত কৰা হয়। বাস্তুৰ মতে ইয়াৰ ফলত ঘৰত ধন অহাৰ বাট মুকলি হয়, কিন্তু ভুল দিশত ৰাখিলে ই ঘৰত নেতিবাচক প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ ছবি। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ পূব কোণত এখন ধুনীয়া পাৰিবাৰিক ছবি ৰাখিব পাৰে। বাস্তুশাস্ত্ৰত ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ৰাধা কৃষ্ণ। ঘৰৰ বেডৰুমৰ উত্তৰ পশ্চিম কোণত ৰাধা কৃষ্ণৰ এখন ছবি ৰাখিব পাৰিলে খুব ভাল, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ বৈবাহিক জীৱনত প্ৰেম বজাই ৰখাত সহায় হয়। মাছৰ ছবি। মাছৰ ছবি বাস্তুৰ মতে ঘৰত একুৰিয়াম ৰখাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। কিন্তু যদি আপোনাৰ ঘৰত একুৰিয়াম ৰাখিব নোৱাৰে, তেন্তে একুৰিয়ামৰ ফটো বা ঘৰত মাছৰ ছবি এখন বেৰত আঁৰি ৰাখিব পাৰে। মাছৰ ছবি ৰাখিলে ঘৰত ধন সম্পত্তি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।